মোবাইলটো ময়ে আনোগে ৰ হেল্ল' আলি হয়নে কি পকেট লগালি পানী আজিও নোলালে ৰাতিপুৱাই দমকল মাৰিছোঁ অ' লকডাউন বাদ দে সোনকালে পুখুৰী পানী খাম নেকি মানুহৰ বেমাৰ এয়া হৈছে সোনকালে ছাৰ আজি কি হ'ল বাৰু মানুহজনো যে এটাও দেখা নাই এই লকডাউনবিলাক ভালকৈ মানিছে নেকি বাৰু মোৰতো এটাও দেখা নাই ছাৰ ছাৰ অকণমান বহি লওঁ নেকি বুজিছে নাই মানুহজনো নাহিলে বুলি আমি ডিউটি খেলি মেলি কৰিম নেকি নাই আমি দেশখনক বচাবই লাগিব আমি তেনেকৈ সেই বুলি ডিউটি টাইমত আমি ক'লৈকো যাব নাই নকওঁ ডিউটি কৰি থাকোঁ এই মানুহবিলাকে খাব দেই নাহো বুলি কওঁতেও মানে এৰা নাই পুলিচৰ লকডাউনৰ জ্বালা চলা পুলিচে পাব মোক পেচাবোৰ কৰিব লাগিছে পুলিচ আহিব নেকি বাৰু মই কৈছোঁ অথনি আহিব নালাগে মই নাযাওঁ পানী টানি আনি খা নাই নামানে লুঙি পিন্ধি আহিবলৈ ভয়ো লাগে উপায় নাই যাবই লাগিব লকডাউন কেলে দিছে জানিছা নাই তাহাঁতবিলাকৰ কাৰণে এইবিলাক কৰোণা গোটেই অসমত ছাৰ মানে লকডাউন কিয় দিছে জাননে হা খুব দি বুজাই দে তাহাঁতবিলাকৰ কাৰণে এইবিলাক চব ধ্বংস হৈ গৈছে এই চামৰ কামলৈ আহিছোঁ বহুত কাম চলিছে দেশত লকডাউন বুলি জানা নে জানো এই মানুহজনীহে মাতিছিলে মোক ছাৰ মানুহ কো এই আমাৰ মানুহজনী ছাৰ মুঠতে মানুহজনী ছোৱালীজনী লকডাউন ইয়াত কোনো কথা নাই বন্ধ তই চাইকেল লৈ আজি কিয় আহিছিলি এই লকডাউন আছিলে লক্ষ্মণ লেখা এই লেখাটি পাৰ নাই ইয়াত পইচা ল'ব লাগিব ছাৰ ইমাৰ্জেঞ্চি নাই ইয়াত লগাই দে আৰু ছাৰ মই মিস্ত্ৰী মানে ইয়াত কামলৈ মাতিছোঁ ইয়াৰ ৰেঞ্চ আছে ইয়াত প্লাছ আছে ছাৰ চাওক ইয়াত ধূনা লৈ আহিছোঁ ছাৰ দমকলৰ কাম কৰিব লাগে মিস্ত্ৰীটো বুজি পালোঁ এইখন কি সজাবলৈ আনিছ চাওক দেচোন বৰুৱা দিয়কচোন মাছখন কিয় ধান দিয়া কচোন মুখৰ পৰা হেৰি ওলাই বুলি কি হেৰি ওলাই ছাৰ মোৰ মানে মুখৰ হেৰি ওলাই বুলি ভুল নকৰিবি ঐ নাম কি ইয়াৰ ছাৰ মংগু বিহাৰী নেকি নহয় ছাৰ চুলতান আলি এনেকুৱা থাকিবলৈ ভয় না যি খেলি মেলি এই কোনা লৈ আহিছে ঠিক নাই ঐ ক'ত দামকল ভালকৈ আহি একদম সময় 2 ঘণ্টা দিলোঁ একদম সোনকালে আহিবি নহ'বা চামৰা উঠাই দিম তোৰ যা সোনকালে যা এইবিলাক কি ক'ব ছাৰ একেবাৰে শান্তি নাই বুজিছে গোটেই দিন ৰাত চেছ হয় বৰুৱা ইহঁতৰ 30টামান চাগে ল'ৰা ছোৱালী থাকে ন থাকে বহুত নক'ব লাখতিয়াল লওক আপোনাৰ ছাৰ কথা এটা ভাবিছোঁ মই বুজিছে অথনি মানে আমি বেয়া কাম এটা কৰিলোঁ নহয় কি বেয়া কাম কৰিলোঁ এই তাক মাৰিব নালাগিছিল বুজিছে মই এতিয়া খালি চিন্তা কৰিলোঁ বহুত ভাবিলোঁ তাক আমি মাৰি বেয়া কাম কৰিলোঁ মাৰিব কথা তাক বুজাই দিব লাগিছিল যে লকডাউনত ওলাই আহিব নালাগে মানে তই তাৰ ফালে এতিয়া সেইটো কথা কিন্তু নহয়
পানীহে প্ৰাণ বচায়। পানী হয় খাবলৈ দে। পানী খাবলৈ নাপালে কিন্তু আপুনি মৰিব। মই এতিয়া কথাটো এতিয়া আমি কথাটো শুনি লওক। অঁ। এতিয়া সি আছে এটা ৱাটাৰ চাপ্লাই মানুহ, সি যদি সময়মতে কৰি সেই টেপ কলটো ঠিক নকৰে এতিয়া মানুহে পানী কেনেকৈ খাব? কথাটো হয়, মই অথনিৰ পৰা কথাটো ভাবি আছোঁ, কিন্তু বহুত ভুল কাম কৰিলোঁ বুজিছোঁ আমি তাক মাৰি। আৰু এতিয়াতো আমি কিনা পানী খাবও নোৱাৰোঁ। হয় দে, গতিকে আমাৰ ঘৰৰ হওক বা টেপ কল ঠিক কৰিবই লাগিব। কৰিবই লাগিব এইটো। আমি শাসন চলোৱাৰ আগত আমি বুজ বাছ লৈ ল'ব লাগিব বুজিছ। মানুহক চিন্তা চধামতে কৰিছোঁ। তেনেকৈ পিটাটো নহয়। হয় সেই কথাটো হয়, কিন্তু এতিয়া চাওক আপুনি কিছুমানে ধৰক মেডিকেলৰ মেডিচিন দিব আহিব পাৰে আৰু কিছুমানে ইলেক্ট্ৰিচিটি কামতো আহিব পাৰে। সেইখিনি আমি সোধা পোছা কৰিহে আচলতে হেৰি কৰিব লাগে আৰু ভালকৈ বুজাই দিব লাগে। এই পটককৈ সেনেকৈ হাতটো দিব নালাগিছিলে। হয় দেউ, এইটো ভুল কাম কৰিলোঁ। এইবাৰ পৰা যোনে নহওক কথাটো বুজাই দিম আৰু। ঠিক আছে, তাক দুপিটন দিলোঁ ভালেই হ'ল। সি মাস্কখন ইয়াত লগাব লাগে নে ইয়াত লগাব লাগে? সেইটো হয় ছাৰ। হ'ব ঠিক আছে, নেক্সট বাৰ আহিলে সোধা পোছা কৰি ল'বি, কিবা নাজানো মোক সুধি ল'বি দেই। হ'ব ছাৰ। ছাৰ আপুনি কথাটো ক'লে যে এই খং উঠে নাই গম পাইছে নাই? এই ৰ'দত পচন্দ ইয়াত ধৰক এইবিলাক যত ড্ৰেছ পিন্ধি জোতা পিন্ধি ইমান গেলা কামত ডিউটি মাৰি আছোঁ, ঘৰত যাব পৰা নাই এসপ্তাহ। আৰু সিহঁতে জানি শুনি ভুলবিলাক কিয় কয়? এতিয়া মাছখন ওঠত মাৰিব লাগে নে নাকত মাৰিব লাগে? সেইটো আপুনি চিন্তাটো কওক। তেনেকুৱাতো মোৰ টেমা গৰম হৈ যায়। ছাৰ এই চাইৰেন কৰাটো কিহৰ বে? অঁ হয়, আমাতকৈ এপাক যাওঁ। বোলা বোলা বোলা। দুলে কাণৰে কেৰু জুৰি ঐ খোলে 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 মিচিকি